নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। আহকচোন আজি আমি অকণমান বজাৰলৈ বুলি ওলালোঁ। আহক আজি আমি অকণমান বজাৰ কৰোঁ। আমি আহিছোঁ দিছপুৰ ছুপাৰ মাৰ্কেটৰ বিশাললৈ, যিখন আছে আপোনাৰ দিছপুৰ ছুপাৰ মাৰ্কেটত দিছপুৰ হায়াৰ ছেকেণ্ডেৰীৰ ওচৰত। বলকচোন আজি আমি অকণমান বজাৰ কৰি আহোঁ। বলক, এয়া আমাৰ মমো ওপৰত উঠি গৈছে। তাই ইয়াতে মানে চব চিনি পায়, কোনটো হেৰিত কি আছে গোটেইখিনি চিনি পায়। এয়া গৈছে মমো আমাৰ। এয়া আমি এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতে অতি কম খৰচতে বজাৰ কৰিব পাৰি। 99ৰ পৰা আমাৰ লেডিজ টপবিলাক আছে, 99ৰ পৰা যিবিলাক। আৰু এনেকুৱা নহয় যে দাম কম কাপোৰটো বেয়া, এনেকুৱা নহয়, ধুনীয়া কাপোৰটো। 99ৰ পৰা 150, 200 যিমান লাগে আৰু সেইখিনিলৈকে পোৱা যায়। ধুনীয়া ধুনীয়া ইয়াতে কাপোৰবিলাক। এয়া দেখিছেনে, ধুনীয়া ধুনীয়া কাপোৰবিলাক। ইয়াতে বাই ওৱান গেট ওৱান ফ্ৰী আছে, মানে এটাৰ লগত এটা ফ্ৰী। আৰু ধুনীয়া কাপোৰবিলাক। এয়া আপোনাৰ লেডিছৰ এইটো ছেকশ্যন লেডিছৰ হয়। এইবিলাক চাৰ্টবিলাক আছে, এয়া ফ্ৰক গাউনবিলাকো আছে ইয়াতে। এইবিলাক গাউনবিলাক আছে, ধুনীয়া ধুনীয়া। আৰু কাপোৰৰ কোৱালিটিটোও ভাল হয়, বহুত ধুনীয়া। এয়া দেখিছেনে গাউনবিলাক, বহুত ধুনীয়া। এয়া এইবিলাক আছে আপোনাৰ 199ত এইবিলাক আছে। ট্ৰাউজাৰবিলাক আছে, দেখিছেনে। এয়া আছে দুটাৰ লগত, দুটা কিনিলে এটা ফ্ৰী। ইয়াতে এইবিলাক আছে, কুৰ্তিবিলাক আছে, ধুনীয়া ধুনীয়া কুৰ্তিবিলাক আছে ইয়াতে। এয়া এইবিলাক গাউনবিলাক আছে, 549ত গাউনবিলাক আছে। ধুনীয়া লাগে, কাপোৰৰ কোৱালিটিটো ধুনীয়া। চাওকচোন কি ধুনীয়া। এইবিলাক চাৰ্টবিলাক আছে, লেডিজ চাৰ্ট। এইবিলাক আছে। এইখন বিশালখন আপোনাৰ সকলোৰে কাৰণে। এয়া 149ত আপোনাৰ এইবিলাক লেগিংছবিলাক আছে 149ত। এইবিলাক আকৌ কুৰ্তিবিলাক, ধুনীয়া ধুনীয়া কুৰ্তিবিলাক। দাম সিমান বেছিও নহয় আপোনাৰ, 400 টকা এইকেইটাত। 400-500 টকাত ধুনীয়া ধুনীয়া মানে কুৰ্তি পায় ইয়াতে। সকলোৱে বজাৰ কৰিব পাৰে। কিছুমান মলত আপোনাৰ বহুত দাম লয়, কিন্তু ইয়াতে আৰু ধুনীয়া, মানে কাপোৰো ধুনীয়া, দামটোও সিমান নহয়। এইবিলাক 299ত আছে। এইবিলাক দেখিছেনে কুৰ্তি, ধুনীয়া ধুনীয়া কুৰ্তি। এইটো তলৰটো আপোনাৰ লেডিজ ছেকশ্যন হয়। এইবিলাক হৈছে চেলোৱাৰ, এইবিলাক চেলোৱাৰ। দেখিছেনে কিমান ধুনীয়া ধুনীয়া চেলোৱাৰবিলাক। এইবিলাক চেলোৱাৰ। এইবিলাক ফণি 99ত, ফণি 5খনমান থাকে এনেকৈ। এইবিলাক হৈছে লেডিজ বেগ। আমাৰ মূৱে পূৰা ঘূৰি আছে। এইবিলাক দেখিছেনে লেডিজ বেগবিলাকো বেছি দাম নহয়, মানে এইখিনি কিনিব পাৰি আৰু। ধুনীয়া ধুনীয়া পাৰ্চবিলাক আছে, দেখিছেনে। এয়া ধুনীয়াকৈ সজাই থৈ দিছে এইবিলাক, ধুনীয়া ধুনীয়া। এইবিলাক জোতাবিলাক আছে 299, 599 এনেকুৱা জোতা। চেণ্ডেল আপোনাৰ 99ৰ পৰা আছে। 99 এয়া চাওক, 99ৰ পৰা চেণ্ডেলবিলাক আছে। ধুনীয়া ধুনীয়া পায় এইবিলাক। ইয়াতে এখন ঘৰৰ যিখিনি বজাৰ লাগে গোটেইখিনিয়ে পায়। এইবিলাক কিডছৰ, গাৰ্লৰ এইবিলাক হেয়াৰ বেণ্ডবিলাক আছে। এইবিলাক টপ বাচ্ছাৰ 8 বছৰ 10 বছৰ গোটেইবিলাক আছে। ইহঁতৰ টপবিলাক আপোনাৰ 99ত ধুনীয়া গেঞ্জি কাপোৰৰ টপ পায় ইয়াতে। এইবিলাক দেখিছে ধুনীয়া ধুনীয়া। এইবিলাক ছোৱালী মানুহৰ ধুনীয়া ধুনীয়া টপ। এইবিলাক তলক এইবিলাক স্কাৰ্ট আছে। এইবিলাক টপবিলাক, এই টপবিলাকৰ বেছি দাম নহয়, 150, 299। এইবিলাক বেগ বাচ্ছাৰ, ছোৱালীৰ। এইবিলাক দেখিছেনে কিমান ধুনীয়া ধুনীয়া এইবিলাক। আৰু ইয়াতে প্ৰায় অফাৰ চলিয়ে থাকে, দুটাৰ লগত এটা ফ্ৰী এনেকুৱা। এইবিলাক 549ত আপোনাৰ ফ্ৰকবিলাক আছে, বহুত ধুনীয়া ধুনীয়া। ইয়াতে 299ত এইবিলাক আছে। এইবিলাক হৈছে আপোনাৰ বাচ্ছাৰ স্কুলৰ আইটেমবিলাক ৰাখিছে ইয়াতে ধুনীয়াকৈ। জ্যামিতি বক্স, পেঞ্চিল বক্স, চব এইবিলাক। আৰু কালাৰ বুক, বেগ, এইবিলাক চব আছে পূৰা। এইবিলাক স্কুল বেগ এইবিলাক দেখিছেনে ইমান ধুনীয়া। আৰু দামো বেছি নহয়, এইখিনি দোকানত ইয়াত কৰি বেছি দাম হয়। এইবিলাক ডলবিলাক আছে, ধুনীয়া ধুনীয়া। এইবিলাক টেডিবিলাক আছে, আমাৰ মূয়ে টেডিবিলাক চুই আছে। এইবিলাক টেডি হয়, টেডিবিলাক আছে ধুনীয়া ধুনীয়া। এইবিলাক চব, এইবিলাক আপোনাৰ হৈছে ফ্ল'ৰ মেট ইয়াতে আপোনাৰ 40 টকাৰ পৰা পায় ফ্ল'ৰ মেট। ধুনীয়া ধুনীয়া এইবিলাক ডলবিলাক।
ডলবিলাক আছে। এইবিলাক স্কুলৰ আইটেমবিলাক মানে বহুতকেইটা থাকে, 99, 159 এনেকুৱাত আছে, গোটেইখিনি থাকে। এইবিলাক গাৰু, এইবিলাক পৰ্দা হয়, গাৰু পৰ্দা। এইবিলাক বাচ্চাৰ, সৰু বাচ্চাৰ, এইবিলাকৰ দাম বেছি নহয়, 200 টকা 150 টকা এনেকুৱাকৈ। ইয়াতে আপোনাৰ বাচ্চাত একদম জিৰ', যিবিলাক আপোনাৰ জন্মৰ দিনাখনৰ পৰা ইয়াতে কাপোৰ পায়, ধুনীয়া ধুনীয়া। বেলেগত মানে নগ'লেও ইয়াতেও আহিলে মানে কাপোৰবিলাক পোৱাই যায়, ধুনীয়া ধুনীয়া। এইবিলাক জোতা 50 টকা, এইবিলাক জোতাৰ। এইবিলাক 99। চেণ্ডেল, বাচ্চাৰ চেণ্ডেল, এইবিলাক ধুনীয়া ধুনীয়া, দেখিছেনে ইমান ধুনীয়া ধুনীয়া। এইবিলাক আছে চেণ্ডেল, চেণ্ডেল জোতা 99ত ধুনীয়া ধুনীয়া চেণ্ডেল আছে ইয়াতে। এইবিলাক জোতা, এইবিলাক বাচ্চাৰ, এই চাওকচোন 80 টকা। এইবিলাক একদম সৰু বাচ্চাৰ আৰু ধুনীয়া কাপোৰটো, মানে একদম গেঞ্জি কাপোৰ, ধুনীয়া। 80 টকাত আছে এইবিলাক কাপোৰ। এইবিলাক সৰু বাচ্চা ছোৱালীৰ ফ্ৰকবিলাক আছে, ফ্ৰককেইটা বৰ মৰম লগা, দেখিছেনে ইমান ধুনীয়া ধুনীয়া। এইবিলাক মানে যেনেকুৱা লাগে আৰু যেনেকুৱা বয়সৰ লাগে পাই যায়। এইবিলাক আপোনাৰ ঘৰত ইউজ হোৱা বস্তু, ইস্ত্ৰি, গ্ৰাইণ্ডাৰ, এইবিলাক আছে। এতিয়া আমি যাওঁ বলক আপোনাৰ মেন ছেকশ্যনত। ইয়াতে আপোনাৰ ল'ৰা মানুহৰ টি চাৰ্ট, চাৰ্ট, পেণ্ট, জোতা এইবিলাক আছে ইয়াতে। এইবিলাক চব দামবিলাক বেছি নহয় মানে, এয়া 109। ইয়াতে টি চাৰ্টবিলাক আছে, দুটা কিনিলে এটা ফ্ৰী, সেনেকুৱা থাকে ইয়াতে। এইবিলাক চব মেনৰ ক্লথ। এইবিলাক হৈছে আপোনাৰ ঘৰৰ কলগেট, শ্বেম্পু, চাবোন, এইবিলাক চব। চাওকচোন কি ধুনীয়া। এইবিলাক বেবী আইটেমবিলাক ৰাখিছে ইয়াতে, আপোনাৰ তেল, শ্বেম্পু, ক্ৰীম, ৱাইপছ এইবিলাক। আৰু ইয়াতে গিফ্ট দিব পাৰি, মানে গিফ্টৰ কাৰণেও কিনিব পাৰি, একেলগে পেকিং হৈ থাকে, এনেকুৱা ল'ব পাৰি ইয়াতে। কাৰোবাক গিফ্ট দিব বিচাৰিলে ইয়াৰ পৰা দিব পৰা যায়, এটাৰ লগত এটা ফ্ৰী এনেকুৱা। এইবিলাক আপোনাৰ খোৱা বস্তু, চানা, বিস্কুট, আচাৰ, এয়া আপোনাৰ আচাৰ, এটাৰ লগত এটা ফ্ৰী, বাই 1 get 1 এনেকুৱা আছে। এইবিলাক চব খোৱা বস্তুবিলাক। এতিয়া আপোনাৰ পাকঘৰত ইউজ হোৱা বস্তুবিলাক আছে ইয়াতে, দেখিছেনে ইমান ধুনীয়া ধুনীয়া। ইয়াতে 99ত আপোনাৰ কাপৰ ছেট, 159ত কাপৰ ছেট এনেকুৱা পায়। আৰু এনেকুৱা নহয় যে দাম কম, বস্তুবিলাক ভালেই হয়। এইবিলাক দেখিছেনে পাকঘৰৰ চচপেন, এইবিলাক কৰচ, এইবিলাক পায় ইয়াতে। এইবিলাক চব পাকঘৰৰ বস্তু। এইবিলাক বাল্টি, বাথৰুমত ইউজ হোৱা বস্তু আছে, বাল্টি। আৰু কাৰোবাক ইয়াৰ পৰা নি পেলাই গিফ্টো কৰিব পাৰে। এইবিলাক মগ আছে। এইবিলাক আকৌ বাচ্চাৰ ফ্লাস্ক, ধুনীয়াকৈ সজাই থৈ দিছে। বলক এতিয়া আমি তলত যাওঁ, আকৌ আমাৰ বিলিং কৰাব লাগিব। এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল, এতিয়া আমি তলত যাওঁ। গ্ৰাউণ্ড ফ্ল'ৰত আছে আপোনাৰ বিলিং ছেকশ্যনটো, তাত গৈ পেলাই বিলিং কৰাব লাগিব। এতিয়া বলক আমি এতিয়া বিলিং কৰাই লওঁ। আজি বজাৰ বাৰু হৈ গ'ল, এতিয়া আকৌ ইয়াতে লাইন হ'ব লাগিব। ইয়াত দেখিছেনে লাইন, এতিয়া লাইন হ'ব লাগিব। এতিয়া আমাৰ হৈ গ'ল বজাৰ কৰা। এতিয়া আমি বিশালৰ পৰা ওলালোঁ। এইখন ধুনীয়া, মানে সকলোৱে মানে ইয়াতে বজাৰ কৰিব পাৰে, দামটো মানে সঠিক দাম হয়। আজি আমাৰ ব্লগটো আছিল বিশালৰ পৰা আছিল, এই ব্লগটো বজাৰ কৰিলোঁ আৰু আপোনালোককো দেখালোঁ। আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ ব্লগটো এইখিনিয়ে আছিলে, বিশালতে আছিলে আজি ব্লগটো। ঠিক আছে, আজিলৈ আহিছোঁ, থেংক ইউ।